গুড মৰ্ণিং ফ্ৰেণ্ড। ৰাতিপুৱা নহৰু গুচাই আছোঁ আৰু ভাবিলোঁ কি বনাম কি নবনাম চিন্তা কৰি থাকোঁতে গম পালোঁ ছাগলী কাটিছে হেনো। মাংস অলপ লৈ আহিলোঁ, সেইকাৰণে ধুনীয়াকৈ এতিয়া মছলাখিনি আগত ৰেডি কৰি লৈছোঁ। এইফালে মই নহৰু গুচাই হৈ গ'ল। আদাডোখৰ ক'ত থলোঁ পাহৰি গৈছিলোঁ। আৰু আদাডোখৰ পাই ধুনীয়াকৈ এনেকৈ চফা কৰি ল'লোঁ। চফা কৰি এতিয়া ভাবিলোঁ মাংসখিনি বইল কৰি লওঁ আৰু গেছতে পাতি দিলোঁ বইল কৰিব। চৌখন দেখি নাহাঁহিব দেই, কিয়নো বহুত দিন হ'ল জুইত পুৰি পুৰি ক'লা হৈ গৈছে আৰু মই জুইতে ভাতকেইটা পাতি দিলোঁ আৰু বাৰীলৈ গ'লোঁ। বাৰীলৈ গৈ মই নৰসিংহ পাত ছিগিলোঁ আৰু এইজোপা হৈছে ছাগলী মছলা, মানে আনফালে বৰতুলসী বুলিও কোৱা হয় দেই। আৰু মই ধুনীয়াকৈ ধনিয়া পাত কেইখিলামানো ছিগি ধুনীয়াকৈ ধুই মেলি পিচি ল'লোঁ। ধুনীয়াকৈ এয়া হৈ গ'ল মোৰ মছলাবিলাক। আৰু পিঁয়াজ কাটি লৈ পিনে আদা নহৰু দেখিছে আপোনালোকে, মই ছাগলী মছলা আনি ধুনীয়াকৈ এইবিলাক হেৰি কৰি ল'লোঁ, পিচি মেলি ল'লোঁ। আৰু তেলখিনি গৰম হৈ গ'ল। গৰম হৈ যোৱাৰ পিছত মই পিঁয়াজখিনি দি মাংস দি দিলোঁ। দি ধুনীয়াকৈ বনাই আৰু অলপ দেৰি পিছত আলুকেইডোখৰো দি দিলোঁ। দিয়াৰ পিছত অলপ দেৰি সিজালোঁ। সিজোৱাৰ পিছত দেখিছে এয়া ধুনীয়াকৈ মাংস হৈ গ'ল আৰু মই মছলাবিলাক দি দিলোঁ। দিয়াৰ পিছত দি দিলোঁ। এয়া চাওক কি ধুনীয়া লাগিছে নহয়নে? ধুনীয়া লাগিছে আৰু এনেকৈ খাবলৈ হৈ গ'ল আজি। এইফালে আমাৰ ভাত খাবলৈ হৈ গ'ল। এয়া ছাগলী মাংস আৰু এইপিনে কল শাক সিজাইছিলোঁ, কল আৰু আলু শাক। বৰ্তমান আজি ৰাতিপুৱা সাঁজটো এনেকৈ খাম আৰু কেনেকুৱা লাগে খাইছোঁ। কেনেকুৱা ধুনীয়া ৰং হৈছে। মাংসকে আগত খাইছা পিছ একদম মজা লাগিছে খাবলৈ। এনেকৈয়ে আজি ছাগলী মাংসৰ বনাই ৰাতিপুৱা ভাতকেইটা খাই দিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকলৈ ধন্যবাদ।